সকলোলৈ নমস্কাৰ জনাই আপোনালোকক পুনৰবাৰ দীপ্তাশ্ৰী গগৈ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বগা সৰিয়হৰ সৈতে মাছৰ আঞ্জা। এই আঞ্জাকণ বাৰু কাৰ কাৰ প্ৰিয় মোক জনাবচোন। মোৰ কিন্তু সঁচাকৈ বহুত বেছি প্ৰিয়। বিহুৱে সকামে পৰিয়ালৰ লগত এনে এখন আঞ্জাৰ সৈতে তৃপ্তিৰে এসাঁজ খোৱাৰ মজাই বেলেগ নহয়নে? তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ ব'লক। আৰু যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব নহয়নে? ইয়াত আছে 7 পিচ মাছ। মই লৈ লৈছোঁ ৰূপচন্দা আৰু ৰৌ মাছ। এতিয়া মই মাছখিনিত হালধি আৰু নিমখ ভালদৰে সানি অলপ টাইমৰ কাৰণে মাছকেইপিচ ৰাখি থ'ম, যাতে ভালদৰে নিমখখিনি মাছৰ ভিতৰত সোমাই যাব পাৰে। আৰু এতিয়া বনাম মই সৰিয়হৰ পেষ্টখিনি। এইখিনি সৰিয়হ মই অকণমান পানী দি 5 মিনিটৰ কাৰণে তিয়াই ৰাখিছিলোঁ। ইয়াৰ লগতে দি দিম কেইফুটামান নহৰু, কেইডোখৰমান আদা আৰু অকণমান নিমখ দি এইখিনি ভালদৰে পেষ্ট বনাই ল'ম। সৰিয়হৰ পেষ্ট বনাওঁতে এটা কথা মনত ৰাখিব, যাতে ইয়াৰ টেক্সচাৰটো একদম ক্ৰিমি হয়। এইখিনি হৈ গ'ল মোৰ সৰিয়হৰ পেষ্ট। আৰু লগতে মই টমেটৰ পেষ্টখিনিও বনাই ল'লোঁ। এতিয়া মই কেৰাহীখনত তেল গৰম কৰি ইয়াত প্ৰথমতে মাছকেইপিচ ফ্ৰাই কৰি ল'ম। মাছখিনি আপোনালোকে হাফ ফ্ৰাই কৰে বা ডিপ ফ্ৰাই কৰে সেইটো আপোনালোকৰ নিজৰ কথা। কিন্তু মই ভাবোঁ যেতিয়া সৰিয়হৰ দিয়া মাছৰ আঞ্জা বনোৱা হয় তেতিয়া মাছকেইপিচ ফুল ফ্ৰাই হ'লে মানে বেছি সুস্বাদু হয়। মোৰ মাছখিনি ফ্ৰাই কৰি হৈ গ'ল আৰু এতিয়া মই মাছকেইপিচ অন্য এটা পাত্ৰত কাঢ়ি ল'ম। এতিয়া মই মাছ ফ্ৰাই কৰা তেলখিনিতে দিম অকণমান গোটা জিৰা, অলপমান দিম ক'লা জিৰা আৰু জিৰাখিনি ভালদৰে ফুটি উঠাৰ পিছত ইয়াত দি দিম টমেটো পেষ্টখিনি। এতিয়া আমি টমেটোখিনিয়ে ভালদৰে তেল এৰি নিদিয়াৰলৈকে ইয়াক ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে এড কৰিম 1 স্পুন ৰেড চিলি পাউডাৰ, 1 স্পুন ধনিয়া পাউডাৰ, হাফ স্পুন জিৰা পাউডাৰ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এয়া টমেটোৱে তেলখিনি ভালদৰে এৰি দিছে আৰু এতিয়া আমি ইয়াতে মিক্স কৰি দিম সৰিয়হৰ পেষ্টখিনি। এতিয়া আমি আকৌ টমেটো আৰু সৰিয়হৰ পেষ্টখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম, যেতিয়ালৈকে সৰিয়হে তেলখিনি এৰি নিদিয়ে। এয়া দেখিছে সৰিয়হে তেলখিনি ধুনীয়াকৈ এৰি দিছে। আৰু এতিয়া মই ইয়াতে মিক্স কৰিম 1 চামুচ ঘি। এইটো ফুল্লি অপশ্যনেল হয়। ঘি মিক্স কৰিলে ইয়াৰ যোনটো চেণ্ট আৰু ইয়াৰ যোনটো টেষ্ট হয় সেইটো আৰু ধুনীয়া হৈ যায়, সেইবাবে ইউজ কৰিছোঁ। এইটো আপোনালোকে স্কিপ কৰিব পাৰে। এতিয়া মই ইয়াতে অকণমান পানী এড কৰিলোঁ আৰু এইখিনি উতলি থকাৰ সময়তে মই ইয়াত ফ্ৰাই কৰা মাছকেইপিচ দি দিলোঁ। আপোনালোকে মন কৰিলে যে মই ইয়াত আকৌ হালধি এড নকৰিলোঁ, কাৰণ মাছকেইপিচ ফ্ৰাই কৰোঁতে যিহেতু হালধি দিয়া হৈছিলে সেইবাবে। এতিয়া মই আঞ্জাখনক অলপ টাইম উতলিব দিছোঁ, যাতে পানীখিনি শুকাই গ্ৰেভিখিনি ডাঠ হৈ আহে আৰু সৰিয়হৰ ফ্লেভাৰটো যাতে মাছৰ ভিতৰত ভালদৰে সোমাই যায়। আৰু আমাৰ মাছৰ আঞ্জা ৰেডি। সঁচাকৈ দেখিবলৈ আঞ্জাকণ বহুত ধুনীয়া হৈছে নহয়নে? অকল দেখিবলৈ নহয়, খাবলৈও বহুত বেছি সুস্বাদু হৈছিলে। আপোনালোকে নিশ্চয় সৰিয়হ দিয়া মাছৰ আঞ্জা খাইছেই, কিন্তু মই যেনেকৈ বনাইছোঁ এনেদৰে এবাৰ বনাই খাই চাবচোন। সঁচাকৈ বহুত বেছি সুস্বাদু হয়। একেবাৰে আঞ্জাকণে মুখ খা কৰিছেও। আশা কৰিলোঁ আপোনালোকে বিহু শুনি এনজয় কৰিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।